হেল্ল' এভৰিৱান, আপোনালোক সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ মই নয়নাই স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ মাজলৈ এযোৰ পুৰণি পাটৰ কাপোৰ নতুন ৰূপত দেখাবলৈ লৈ আহিছোঁ। কাপোৰযোৰ কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈ চাই পেলাই। এই কাপোৰযোৰ হৈছে বগা মেইন ছেট হয়, পুৰণা হৈছে কাপোৰযোৰ, কিন্তু ইয়াৰে পটিবিলাক খোলোঁতে গম পালোঁ যে পটিবিলাক টুকুৰা টুকুৰিকৈ জইন কৰা আছিলে। এইবিলাকতো বাৰু বহুত আগৰে কাপোৰ, বহুত আগতেই চিলোৱা, কিন্তু কোনে বা চিলাইছিলে গম নাপাওঁ। কিন্তু কাপোৰযোৰৰ পটিবিলাক ইমান বেয়াকৈ চিলোৱা আছিল, গোটেইবিলাক কাটি কাটি জইন কৰি থোৱা টাইপৰ আছিলে। এতিয়া খোলোঁতেও কষ্ট পাইছোঁ, লগতে এতিয়া কেনেকৈ জইন কৰোঁ, জইন কৰি নতুন কাপোৰযোৰত লগাওঁ তাকে ভাবিছোঁ বাৰু। আপোনালোকে শেষলৈ চাই থাকিলে গম পাব কেনেকৈ কি কৰিলোঁ। এতিয়া কাপোৰযোৰ ধুনীয়াকৈ পাৰি লৈ পেলাই ছাইডবিলাক যিহেতু দহিবিলাক বেয়া হৈ গৈছিলে, সেইকাৰণে আৰু কাপোৰযোৰৰ মাজৰ বহুতখিনি অংশও দাগ লাগি গৈছিলে, সেইকাৰণে এইখিনি ভাল ভাল অংশখিনি কাটি কাটি ওলাই ল'লোঁ। এয়া আমি কথা পাতি পাতি কাটি আছোঁ আৰু কাপোৰযোৰ যিহেতু বহুত গৰম, ফেন দি থোৱা আছে, কাপোৰখনো উৰি উৰি যাই আছে, তেনেকেই কাটি ল'লোঁ আৰু ভাল ভাল অংশখিনি। আৰু আপোনালোকে আগৰ পাটৰ কাপোৰত নতুন ডিজাইনত বনোৱা ভিডিঅ'টোতো বহুত মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকে এনেকৈয়ে মোক আগুৱাই লৈ যাব, মোৰ ভিডিঅ'বিলাক চাব, লগতে আৰু কেনেকুৱা ভিডিঅ' চাব বিচাৰে মই সেইটোও মোক জনাব, যাতে মই নেক্সট তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। এয়া কাপোৰযোৰ যিহেতু বগা আছিলে, তাত ৰঙা মীনা কৰা আছিলে, সেয়েহে ভাবিলোঁ ৰঙাতে বনাওঁ, ভাল লাগিব। এয়া মই ধুনীয়াকৈ চাদৰখনৰ কাৰণে চাদৰখনৰ ধুনীয়াকৈ পটিকেইটা লগাই লৈছোঁ আৰু কাটি পেলাই। আঁচলখিনি অকণমান যিহেতু ফুল কাপোৰযোৰত ইমান বেছি নাছিলে, চিম্পলে আছিলে কাপোৰযোৰ, সেয়েহে অকল আঁচলখিনি বেছিকৈ ঘন ঘন ফুল থকা সেইখিনিৰ বাহিৰেও চিম্পল ডিজাইনো অকণমান ৰাখিছোঁ ওপৰৰ ফালে, যিহেতু অকল বেছি ফুলখিনি দিলে ভাল নালাগিব, কাপোৰযোৰ বেছি চিম্পল হৈ যাব। এনেই কাপোৰযোৰ যিহেতু চিম্পলেই হয়, সেইকাৰণে অকণমান বেছিকৈ ফুল ৰাখিছোঁ। কাপোৰবিলাক হেভি হ'লে অলপমান ভাল লাগে আৰু কৰিবও ইজি হয়, কিন্তু এইযোৰ কাপোৰযোৰ একেবাৰে চিম্পল আছিলে। চাদৰখনৰ মাজৰখিনিত অকল বুটা বুটা ডিজাইনতহে আছিলে, সেয়েহে বেছি বিশেষ একো কৰিব পৰা নগ'ল। তথাপিও কাপোৰযোৰ কেনেকুৱা হয় আপোনালোকে জনাব। মোৰ বাৰু ভালেই লাগিছে, আৰু যোনে বনাব দিছিল তেওঁ ভাল পাইছে। এয়া আঁচলখিনি লগাই উঠি পেলাই চাদৰখনৰ মাজত গেৰ ডিজাইন টাইপত আৰু লগাই দিছোঁ। কাপোৰযোৰৰ যিহেতু চাদৰখনৰ প্ৰায় ভাগ অংশতে দাগ লাগি গৈছিলে, সেইকাৰণে বহুতখিনি অংশ কাটি পেলাবলগীয়াই হ'ল, গোটেই দিব পৰা নগ'ল, যিহেতু বহুত দাগ লাগি গৈছিলে, অলপ মাজে মাজে ফাটিছেও। কাপোৰযোৰ ক'লোৱে পুৰণা হৈছিল বহুতখিনি, তাৰ পৰা ভাল ভালখিনিহে বাছি বাছি দিয়া গৈছে, সেইকাৰণে এনেকৈ চিম্পলকৈ বনাব লগা হ'ল। এইযোৰত বিশেষ একো ডিজাইন দিব পৰা নগ'ল, তথাপিও কালাৰ কম্বিনেশ্যনটো কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোকেও যদি বনাই ল'ব বিচাৰে মোৰ ওচৰত, তেতিয়াহ'লে 8486553969 এই নম্বৰত আপোনালোকে মোক যোগাযোগ কৰিব, হোৱাটছআপ কৰিব, মই এভেইলেবল থাকিম। আপোনালোকে মোৰ লগত কথা পাতিব বিচাৰিলে পাতিব পাৰে। আপোনালোকে যেনেকুৱা বিচাৰে কালাৰ কম্বিনেশ্যন হওক বা ডিজাইন হওক, আপোনালোকৰ নিজৰ হিচাপতো কাষ্টমাইজ কৰি ল'ব পাৰে। এইযোৰ মই যাৰ কাৰণে বনাইছিলোঁ তেওঁ মোক একো কোৱা নাছিলে, তেওঁ মোৰ হিচাপতে বনাব দিছে, তেওঁৰ একো ডিমাণ্ড নাছিলে, সেইকাৰণে মোৰ যেনেকৈ ভাল লাগে মই তেনেকৈয়ে বনাই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিজৰ হিচাপতো কাষ্টমাইজ কৰি ল'ব পাৰে সকলো ধৰণৰ কাপোৰ। আৰু লগতে এতিয়া কাটিং ক্লাছো দি থকা হৈছে, যদিহে আপোনালোকে কোনোবাই জইন কৰিব বিচাৰে, তেতিয়াহ'লে মই অলপ আগতে যিটো নম্বৰ ক'লোঁ সেই নম্বৰটোত মোক যোগাযোগ কৰিব পাৰিব। এয়া মাজৰ গেৰ ডিজাইনখিনি কৰি হোৱাৰ পিছত, যিহেতু মই আপোনালোকক দেখালোঁৱে আৰম্ভণিতে, পটিকেইটা একেবাৰে বেয়া হৈ গৈছিলে, সেইকেইটাতো দিব পৰা নাযাব, যিহেতু কাটি কাটি পেলাই জইন লগাইছিলে। এতিয়া খোলাৰ পিছত একদম চুটি হৈ গ'ল পটিকেইটা, মাজে মাজে কাটি থোৱাও আছে, সেইকাৰণে চাদৰখনৰ মাজৰ অংশটোৰ পৰাই বুটা টাইপত এটা পটি ওলাই ধুনীয়াকৈ ছাইডখিনিত লগাই লৈছোঁ। কেনেকুৱা হৈছে আপোনালোকে শেষলৈ চাব, লগতে আপোনালোকে ক'ৰ পৰা চাইছেনো মোৰ ভিডিঅ' কমেণ্ট কৰি জনাবচোন।
এনেকুৱাকৈ বহুত কেইযোৰ বনাবলগীয়া বাকী আছে। মই লাহে লাহে আপোনালোকৰ মাজত ভিডিঅ' দি থাকিম। কোনযোৰ আপোনালোকৰ সকলোতকৈ বেছি ভাল লাগে সেইটোও জনাব। এয়া কাপোৰযোৰৰ সম্পূৰ্ণ লুকটো হৈ গ'ল, কিন্তু ইয়াতে মই আপোনালোকক জনাই থওঁ যে মই মেখেলাখনৰ যেতিয়া চিলালোঁ সেই ক্লিপটো মই ৰাখিব পাহৰি গ'লোঁ। এতিয়া মই ভিডিঅ'টো যেতিয়া এডিটিং কৰি আছোঁ তেতিয়াহে মই দেখিছোঁ যে মই মেখেলাখনৰ ক্লিপটো নাৰাখিলোৱে। তথাপিও আপোনালোকে চাগে ভালদৰে বুজি পাবই